নমস্কাৰ নমস্তে হাই হেল্ল' আদাব এণ্ড সত শ্ৰী আকাল সমূহ দৰ্শকলৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ উইভ ইণ্ডিয়া চেনেলৰ অন্য এটা এক্সাইটেড ভিডিঅ' প্ৰিয় দৰ্শকবৃন্দ আপোনালোক ভালে আছেনে মইতো একদম বিন্দাছ আছোঁ কেইদিনমান আগলৈকে খালি বতৰটো একদম গেলি আছিলে আৰু সেই কাৰণে আমাৰ মনবোৰ একদম পচি আছিলে সেই গেলা পচা নেওচি আজি মই আহিছোঁ নেহৰুবালিলৈ আৰু মই আছোঁ এতিয়া নেহৰুবালিৰ কলঙৰ বাকৰিত কিয়নো নগাঁৱত ফাৰ্ষ্ট টাইমৰ কাৰণে অল আছাম মোবাইল ট্ৰেড এছ'চিয়েশ্যনৰ সৌজন্যত নগাঁৱত ৰঙালী মহোৎসৱ এই ৰঙালী বিহুটো আচলতে আমাৰ বাবে বিহুৱে নহয় ৰঙালী হৈছে লগত আছে খুৰী আৰু এফালে আছে লীনা আৰু আজি মই বহুত বেছি এক্সাইটেড হৈ আছোঁ ৰঙালী মহোৎসৱত মই শ্বপিং কৰিবৰ কাৰণে 5,000 টকা লৈ আহিছোঁ কিয়নো এতিয়া যিহেতু বিহুৰ বতৰ আৰু এই বিহুৰ বতৰত আমি সকলোৱেতো কাবাক গিফ্ট কৰোঁৱে আৰু এক্সপৰ্ট ইম্পৰ্টটো চলিয়ে থাকে ন বিহু হ'ল বুলিয়ে এয়া আমি এণ্ট্ৰি ফিজ 10 ৰুপিজ দি পেলাই আমি টিকেট কাটিলোঁ আৰু সোমায়ে ৰঙালী মহোৎসৱত দেখিলোঁ এখন ধুনীয়া ফুলৰ দোকান ফাৰ্ষ্ট টাইম কি দোকান আহিছেনো এটা চক্কৰ মাৰি লওঁ বুলি ভাবিছোঁ তো আপোনালোকৰ কাৰণেও সুবিধা হ'ব তেতিয়া গম পাই যাব ন ভিডিঅ'টো চাই পেলাই কি দোকান আহিছে আৰু যদি মনতে কিবা লওঁ বুলি ভাবি আছে তেন্তে ইয়াতে আহি ল'ব পাৰিব এইখন দেখিছে কিমান এখন জুৱেলাৰী দোকান এইখন হৈছে আচাৰৰ দোকান আৰু আচাৰটো আমাৰ ছোৱালীবিলাকৰ কাৰণেতো ক'বই নালাগে তেতেলী টেঙাৰ আচাৰ বগৰী আচাৰ আমৰ আচাৰ দেখাৰ লগে লগে জিভাৰ পানী লুপকে পৰে মোৰতো পৰিলেই ভাই তো মই কিন্তু আজি আচাৰ টেষ্ট কৰিবলৈ একদম মন যোৱা নাই মনটোক বান্ধি ৰাখিছোঁ আৰু এই ভণ্টিকেইজনীয়ে টেষ্ট কৰিছে তেওঁলোকে ক'ব খাই কেনেকুৱা লাগিছে আচাৰটো তো ৰাম গা জিকা খাই দিছে একদম আচাৰ খাই আৰু এইফালে হৈছে আমাৰ লোকেল খাদ্য সম্ভাৰৰ দোকান এয়া দেখিছে বটলত দেখাৰ লগে লগেতো আপোনালোকে চাগে চিনি পাইছেই এইটো জিকা গুটি কোমোৰা গুটি প্ৰত্যেকেই নিজৰ জীৱন নিৰ্বাহ কৰিবৰ কাৰণে কিছুমান উপাৰ্জনৰ পথ বাছি লওঁ সেয়া হয়তো চাকৰি হ'ব পাৰে আৰু সেয়া হয়তো ব্যৱসায়ো হ'ব পাৰে কিন্তু ইয়াত এজন ব্যক্তি দেখিলোঁ যিজন ব্যক্তিয়ে নিজৰ ঘৰৰ পেলনীয়া সামগ্ৰীবোৰ যেনে ধৰ আপোনাৰ জিকা গুটি তৰমুজৰ গুটি বাঁহৰ চুচনি এইবিলাক পেলনীয়া সামগ্ৰী এইজনী সেই ব্যক্তিজন যিজনে এই পেলনীয়া বস্তুবোৰেদি কিছুমান বস্তু বনাইছে যিবোৰ আমাক একদম লাগতিয়াল কৰি পেলাইছে যেনে ধৰ আপুনি ইয়াত দেখিলেনে ফুলি কাণফুলি জাপি নেকলেছ আৰু মণি কাঞ্চন নামেৰে এটা উদ্যোগ গঢ় দিছে যদি আপোনালোকে বিচাৰে তেওঁক এই নম্বৰত আপোনালোকে কণ্টেক্ট চলতি যায় জীবন গাড়ী লিখতি যায় পন্নে খালি আঁখো ৰঙালী মহোৎসৱৰ মুখ্য কেন্দ্ৰবিন্দু হৈছে এই মৰমৰ ভাইটিজন তেওঁ এখন চাহৰ দোকান হৈছে তো তেওঁ ক'ৰ হয় কি হয় মই আপোনালোকক ক'ম কিন্তু তেওঁ যিখন চাহৰ দোকান দিছে সেই চাহৰ দোকানখনৰ নাম হৈছে টপিক টি তো ইয়াতে আপুনি বিভিন্ন ধৰণৰ মছলা চাই আদ্ৰক চাই ইলাচি চাই বাটাৰ চাই এনেকৈ বহুত ধৰণৰ চাহ পাব আৰু চাহবোৰ বহুত টেষ্টি হয় আপোনালোকে যদি ভাবে তেন্তে আহি পেলাই এই চাহকাপ খাব পাৰে কিয়নো আমি লাল বটনটো দবাই দিয়ক আৰু ছাবস্ক্ৰাইব কৰি দি পেলাই এই ৰঙালী মহোৎসৱতে মই এজন ছাবস্ক্ৰাইবাৰো পাই গ'লোঁ তো আপোনালোকে যদি মোৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ৰঙা বাটনটো লগতে ছাবস্ক্ৰাইব বেলটো দবাই দিব পহনৰ পৰা আমি দূৰৈমানিক হাততে পাব পাৰোঁ এইটো আমি সকলোৱে সৰুতে পঢ়িছিলোঁ এই ৰঙালী মহোৎসৱত কিতাপৰ দোকানো আহিছে তো আপোনালোকে যদি ভাবি আছে কিতাপ কিনিম বুলি তেন্তে আহিব পাৰে কিতাপ কিনিব পাৰে আৰু পঢ়িবও পাৰে
দোকান চোৱা মেলা হৈ গ'ল, কিন্তু এখন দোকানত যেতিয়া পইচা দিব বিচাৰিলোঁ তেতিয়া মই দেখিলোঁ মোৰ পাৰ্চটো নাই। তো এতিয়া মোৰ মাথা গৰম। কিন্তু দুখৰ কথা, মই পাৰ্চটো হেৰুৱালোঁ, পাৰ্চটো বিচাৰি পোৱা নাই। এতিয়া পাৰ্চ বিচাৰি মাথা গৰম হৈ আছে আমাৰ দুইজনী এতিয়া। পাৰ্চ বিচাৰি পালা? নাই, পাৰ্চ বিচাৰি পোৱা নাই? নাই পোৱা। কি হ'ব এতিয়া? ক'ৰবাত দোকানত পেলালোঁ নেকি, পাৰ্চটো বিওলাচোন বিচাৰোঁগৈ। কিমান টকা লৈ আহিছিলা? 5,000। এইগৰাকী বাইদেউ ধেমাজিৰ পৰা আহিছে আৰু কাপোৰৰ কালেকশ্যনবিলাক বিৰাটেই ধুনীয়া হয়। তো আপোনালোকে ইয়াত আহি ল'ব পাৰে আৰু দামবিলাকো জেনুইন হয়, কাৰণ কিয় আজিকালিতো অনলাইনত চবেই গম পায়েই যায়। আৰু আমিও অকণ মুখ খজুৱাই দাম দৰ কৰিছিলোঁ, তো গম পালোঁ তেওঁ যিবিলাক দাম দৰ কৈছে মানে কাপোৰৰ দাম, তো সেইবোৰ মানে ঠিকেই কৈছে, কোনো বেছি কোৱা নাই। আৰু এখন দোকান দেখিলোঁ, কাপ প্লেটৰ দোকান। ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে নহয়, দেখিয়ে মনটো ভাল লাগি গৈছে। আৰু আমাৰতো আৰু মহিলাসকলৰতো ক'বই নালাগে, কাপ প্লেট দেখাৰ লগে লগে ইটো লওঁ সিটো লওঁ তেনেকুৱাকেই লাগে। তো ইয়াতে বহুত ভেৰাইটিজ কালেকশ্যন আছে, আপোনালোকেও ইয়াতে ল'ব পাৰে। এটা ভিডিঅ'টো আমি একে বেলকে বহুত কথাই কৈ থাকোঁ, কিন্তু যেতিয়া আমি ক'ৰবাত যাওঁ বহুত ফটো উঠোঁ, কিয়নো এই ফটোবিলাকো আমাৰ বহুত ধুনীয়া ধুনীয়া স্মৃতি সজীৱ কৰি ৰাখে। আপোনালোকেতো ইতিমধ্যে গম পাইছে, ৰঙালী মহোৎসৱত বজাৰ কৰিবলৈ অনা বেগটোৱে মই অলৰেডি হেৰুৱালোঁ, য'ত মোৰ বহুত পইচা আছিলে, ইম্পৰ্টেঞ্চ কিছুমান ডকুমেণ্টছ আছিলে। মনটো বহুতেই বেয়া লাগিছে, বহুত দোকানতো সুধিলোঁ, নাপালোঁ। খুৰীয়ে ক'লে যে ৰুমতে থপত চাগে তুমি এৰি থৈ আহিব পাৰা। এতিয়া মই ৰুমত গৈ খৰধৰকৈ চাওঁ কিজনী ৰুমতে মই এৰি থৈ আহিছোঁ বুলি। ৰুম পায়েই চিধাই বিছনাখনত বহি বেগটোহে খুচুৰা ধান্দা লগাইছোঁ, কাৰণ কিয় তাতে মোৰ বহুত কিবাকিবি ডকুমেণ্টছ আছিলে আৰু যদি হেৰাই যায় কি হ'ব, কাৰণ আজিকালি ডকুমেণ্টছ এপ্লাই কৰিবলৈ হ'লে ইমান জেং জোঁটৰ মাজত সোমাবলৈ একদম মন নাই। তো বেগটো বিচাৰি চাইছোঁ। পাই গ'লো মোৰ পাৰ্চটো। কৃষ্ণ, পাৰ্চটো যে পালোঁ, থেংক গড ভগৱান, থেংক গড। কিমান টেনশ্যন হৈ গৈছিলে মোৰ, বাপৰে। এয়া পইচা